মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সঘনে হাত চাবোনেৰে ধুই আছা? ঠিক আছে, আমি সঘনে হাত চাবোনেৰে ধুব লাগিব। তোমালোকে এই পৰীক্ষাৰ বাবে এই পঢ়া শুনাত যি ইউটিউব দিয়া হৈছে, ইয়াত এটা মোবাইলতে 8জন 10জন জাপা উপৰা কৰি লৈছা নেকি? তোমালোকে ইজনৰ পৰা সিজনৰ দূৰত্বটো কিমান দূৰত্বত আছা? তোমালোক 6 ফুট 7 ফুট দূৰত্বত আছেনে নাই? তোমালোক আছা? ঠিক আছে, তোমালোকে ইজনৰ পৰা সিজনৰ দূৰত্ব অৰ্থাৎ ফিজিকেল ডিষ্টেঞ্চটো মানি চলিবা। তোমালোকে বাহিৰলৈ যাওঁতে মাস্ক পৰিধান কৰিছানে নাই? তোমালোকে কৰিছা? বাছ, সুন্দৰভাৱে মাস্ক পৰিধান কৰিব লাগিব। ঠিক আছে, যোৱাকালি আমি অসুস্থ হওঁ কিয় এই পাঠটি পঢ়াইছিলোঁ। সৰু সুৰা দুই এটা কথা ক'বলৈ থাকি গৈছে, আজি মই সেইখিনি মুখনি মাৰিম বুলি ভাবিছোঁ। তোমালোকে জানা, এটা কবিতা পাইছিলা তোমালোকে, সুখ নাই কত ধৰুৱাৰ, অনুমাত্ৰ সুখ নাই চিৰৰোগীয়াৰ, পাইছিলা? এতিয়া কথা হৈছে, আমি যোৱাকালি সংক্ৰামক ৰোগ সম্পৰ্কত তোমালোকক কৈছিলোঁ। সংক্ৰামক ৰোগনো কি আছিল ক'ব পাৰিবানে তোমালোকে? কি আছিল? যেতিয়া এটা ৰোগ এজনৰ পৰা আনজনলৈ বিয়পি যাব পাৰে, সেই ৰোগসমূহকে আমি সংক্ৰামক ৰোগ বুলি কওঁ। উদাহৰণস্বৰূপে কোৱাচোন, উদাহৰণস্বৰূপে COVID-19 বা কৰোণা, সৰু আই, চৰ্দি, পানীলগা, ইনফ্লুৱেঞ্জা ইত্যাদি। ঠিক আছে, এতিয়া সংক্ৰামক ৰোগৰ প্ৰতিৰোধৰ বাবে আমি যোৱাকালি গোটেইখিনি তোমালোকক কৈ দিছোঁ। সংক্ৰামক ৰোগ কেনেকৈ বিয়পে, বায়ুৰ দ্বাৰা কেনেকৈ সংচাৰণ হ'ব পাৰে, প্ৰত্যক্ষ সম্পৰ্কৰ দ্বাৰা, অপ্ৰত্যক্ষ সম্পৰ্কৰ দ্বাৰা, বিভিন্ন কীট পতংগৰ দ্বাৰা, বিভিন্ন জীৱ জন্তুৰ পৰা, খাদ্যৰ দ্বাৰা কেনেকৈ এজনৰ পৰা আনজনলৈ বিয়পিব পাৰে, এই বিষয়ত যোৱাকালি কোৱা হৈছে। এতিয়া আমি পাইছোঁ যে আমাৰ এই বীজাণুসমূহে শৰীৰৰ একোটা অংগত আক্ৰমণ কৰে, অৰ্থাৎ ৰোগৰ দ্বাৰা আক্ৰান্ত হয় অংগ আৰু কলাসমূহ। এতিয়া অণুজীৱৰ দ্বাৰা সংচাৰণ হোৱা ৰোগবোৰৰ লক্ষণ নিৰ্ভৰ কৰে কোনবিলাক কলা আৰু অংগ আক্ৰমণ কৰে তাৰ ওপৰত। যদি হাওঁফাওঁ আক্ৰান্ত হয়, তেতিয়া ৰোগীৰ কাহ আৰু উশাহ লোৱাত কষ্ট হয়। যদি যকৃতত আক্ৰান্ত হয়, তেতিয়া জণ্ডিছ হ'ব। মগজু আক্ৰান্ত হ'লে মূৰৰ বিষ, বমি, সংজ্ঞাহীন আদি লক্ষণে দেখা দিয়ে। ইয়াৰ পৰা দেখা যায় যে কোনটো অংগ আৰু কলা আক্ৰান্ত হয়, আৰু ইয়াৰ কাৰ্যৰ বিষয়ে জানিবলৈ আমি ৰোগৰ ইংগিত আৰু লক্ষণ সম্পৰ্কে জানিব পাৰোঁ। যা নহওক, আমাৰ ৰোগ নিবাৰণৰ যিবিলাক নীতি আমাৰ চৰকাৰে, ভাৰত চৰকাৰে, অসম চৰকাৰে নিৰ্ধাৰণ কৰিছে, শিশুসকলৰ কাৰণে বিভিন্ন নীতি আছে। জন্মৰ দিনাৰ পৰাই শিশুসকলক BCG, ডিপথেৰিয়া বা ঘোঁৰাশলখা, হুপিং কাহ, সৰু আই ইত্যাদি ৰোগসমূহৰ যি প্ৰতিষেধক ছিটা দিয়াৰ ব্যৱস্থা কৰিছে, হস্পিটেললৈ গৈ আমি সেই ব্যৱস্থাসমূহত অংশগ্ৰহণ কৰাটো আমাৰ অতিকে দৰকাৰ। আমাৰ জীৱন তেতিয়া সুকলমে চলিব, অৰ্থাৎ আমি অসুস্থ হ'বলগীয়া নহয়। গতিকে আমি সেই নীতিসমূহ অৱলম্বন কৰিব লাগিব। ইয়াৰ উপৰিও গৰ্ভৱতী মাতৃসকলৰ কাৰণে আমাৰ চৰকাৰে বিভিন্ন ব্যৱস্থা হাতত লৈছে। এই ব্যৱস্থাসমূহ ফলপ্ৰসূ ৰূপায়ণ আমি কৰিব লাগিব। তোমালোকে জানা, আমাৰ শৰীৰৰ অসংক্ৰাম্যতা বৃদ্ধিৰ কাৰণে আমি সুষম
পুষ্টিৰ প্ৰয়োজন আছে। আমি সুষম খাদ্য খাব লাগিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা আমি বৃদ্ধি কৰিব লাগিব। ইতিমধ্যে চিটা সম্পৰ্কত বা চিটাকৰণ সম্পৰ্কত তোমালোকে কোৱা হৈ গৈছে। আৰু ভাৰতবৰ্ষত চলি থকা বিশেষভাৱে আমাৰ মহিলাসকলৰ যি এনিমিয়া ৰোগ বা ৰক্তহীনতা ৰোগ, এইটো প্ৰকট ৰূপ ধাৰণ কৰিছে, যাৰ বাবে চৰকাৰে আমাৰ হাইস্কুল পৰ্যায়ৰ ছাত্ৰীসকলক আইৰণ টেবলেট দিয়াৰ ব্যৱস্থা কৰিছে। 6 মাহৰ মূৰে মূৰে পেলুৰ ঔষধ দি, ওচৰৰ স্বাস্থ্যকেন্দ্ৰৰ পৰা বাইদেউসকল আহি পেলুৰ ঔষধ দি তোমালোকক খুৱাই পেলু নিৰ্মূলকৰণ আঁচনি ফলপ্ৰসূ ৰূপায়ণ আৰম্ভ কৰিছে। আৰু এইবোৰ নীতি নিয়ম আমি যেতিয়া মানি ল'ম, আমি তেতিয়া আমাৰ স্বাস্থ্যৰ উন্নতি হ'ব। আৰু লগতে আমি নিজৰ সুস্বাস্থ্যৰ জৰিয়তে আমাৰ জীৱনত কৰিবলগীয়া কৰ্মসমূহ সুকলমে আমি কৰিব পাৰিম। এতিয়া তোমালোকৰ কিবা অসুখ বিসুখ হ'লে তোমালোকে মনে মনে নাথাকিবা, ব্লাজ কৰি নাথাকিবা, ভয় কৰি নাথাকিবা। তোমালোকে অভিভাৱকক ক'বা আৰু লগে লগে ডক্তৰৰ ওচৰত গৈ তাৰ চিকিৎসাৰ বিধান কৰিবা। তেতিয়া যিমানে সোনকালে আমি ৰোগৰ চিকিৎসা কৰোঁ, সিমানে সোনকালে আমি আৰোগ্য লাভ কৰিব পাৰিম। এতিয়া এই চেপ্টাৰত থকা যিবোৰ প্ৰশ্ন, এই প্ৰশ্নসমূহৰ উত্তৰসমূহ তোমালোকে কৰিবা। ভালদৰে গোটেই পাঠটো পঢ়ি চাবা। ৰোগ সম্পৰ্কত ইতিমধ্যে মই যথেষ্ট কথা ক'লোঁ, এই কথাবিলাক মনত ৰাখিবা। আজিকালি বিশেষকৈ আমাৰ যিবোৰ ৰোগ আছে, এই ৰোগসমূহক এই পাঠটোত দুটা ভাগত অন্তৰ্ভুক্ত কৰিছে। এটা হৈছে একিউট ডিজিজ আৰু এটা হ'ল ক্ৰনিক ডিজিজ। একিউট ডিজিজ মানে হৈছে তোমাৰ বৰ্তমান বেছিদিন হোৱা নাই, হঠাতে হৈছে এই অসুখসমূহক, বেছিদিন হোৱা নাই, ৰোগটো হ'বলৈ বেছিদিন হোৱা নাই, এই ৰোগসমূহক আমি একিউট ডিজিজ বা আকস্মিকতে হোৱা ৰোগ বুলি আমি ক'ব পাৰোঁ। কিন্তু যেতিয়া এটা ৰোগে দীৰ্ঘদিন ধৰি দীৰ্ঘম্যাদী ৰূপত আক্ৰমণ কৰে বা বেছিদিন হৈছে, ৰোগটোত ভোগকাল বেছিদিন হৈছে, সেই ৰোগসমূহক ক্ৰনিক ডিজিজ বুলি কোৱা হয়। গতিকে তোমালোকৰ ক্ৰনিক ষ্টেজ নাপাওঁতেই, একিউট ষ্টেজতেই তোমালোকে ডক্তৰৰ ওচৰত যাব লাগিব। গ'লে আমাৰ ৰোগ নিৰাময় হ'ব। এইখিনিকে কৈ বৰ্তমান আমাৰ এই চেপ্টাৰত থকা প্ৰশ্ন কেইটামান তোমালোকক লিখিবলৈ কৈছোঁ। পেপটিক আলচাৰৰ ক্ষেত্ৰত কোনে নবেল বঁটা লাভ কৰিছিল? পেপটিক আলচাৰ ৰোগৰ বাবে কোনে নবেল বঁটা লাভ কৰিছিল? চাৰ্ছ ভাইৰাছটোৰ ছবি অঁকা, মই যোৱাকালি সেই ছবিটো দেখুৱাইছোঁ। চাৰ্ছ ভাইৰাছটোৰ ছবি অঁকা। চাৰ্ছ ভাইৰাছ মানে হৈছে এই ভাইৰাছৰ দ্বাৰা আক্ৰমণ হ'লে উশাহ নিশাহৰ কষ্ট হয়। তাৰপিছত টোপনি অহা ৰোগ সৃষ্টি কৰা আৰ্দ্ৰ পানীটোৰ নাম আৰু চিত্ৰ আঁকা, এই প্ৰশ্নটো কৰিবা। এইটো যোৱাকালি মই চিত্ৰত দেখুৱাইছোঁ। এইটো আছে আমাৰ পেজ নাম্বাৰ 181 পেজত আছে। তোমালোকে আমি অসুস্থ হওঁ কিয়, তাত চাই ল'বা। এইটো টাইপেনচোমা বুলি কৈ লিখি থৈছে, টাইপেনচোমা গেম্বিয়েন্স। এতিয়া এই আকৃতিটো চাই ল'বা, ধুনীয়াকৈ বহীত আঁকি ল'বা। তাৰপিছত ক'লা জ্বৰ সৃষ্টি কৰা আৰ্দ্ৰ পানীটোৰ নাম কি? এইটো লিছমেনিয়াৰ ছবিটো তোমালোকে চাই ল'বা, এইটো লিখি ল'বা। আৰু একেদৰে ষ্টেফাইল'কাইৰ ছবি, যিটো একিন ৰোগ সৃষ্টি কৰা, একিন ৰোগ মানে অন্য নহয়, এই শালমইনা, মুখত হোৱা শালমইনা যিটো, সেইটোক একনি বুলি কয়, ফোৰ বুলিও কয়। একনি, এইটো ফোৰ বুলিও কয়, এইটো শালমইনা এইটো কয়। এইটো এটা বেক্টেৰিয়া, এই বেক্টেৰিয়াৰ দ্বাৰা হয়। গতিকে মুখখন আমাৰ সদায় ল'ৰা ছোৱালীবিলাকে তোমালোকে মুখখন অলপ চাফা কৰি ৰাখিবা। ৰাতিপুৱা এইটো আৰু এটা ভাল আছে আমাৰ এই মহানিমৰ পাতৰ ৰস, এইটো চকুত মুখত দিব লাগে মাজে পাতলে, মুখত দিলে কিন্তু চকুত ধৰে দেই। গতিকে
এই অলপ চকুত ধৰিব। গতিকে এই মহানিমৰ পাতটোৰ ৰসটো উলিয়াই মুখত দিলে এইটো এই বেমাৰটোৰ পৰা কিছু পৰিমাণে হাত সাৰিব পৰা যায়। বাৰু যিয়ে নহওক, আৰু ৰোগৰ ভিতৰত তোমালোকে জানিবলগীয়া যক্ষ্মা ৰোগটোৰ বিষয়ে ক'লোঁ ইতিমধ্যে। যক্ষ্মা ৰোগটো টিবি ৰোগ, টিউবাৰকুলোচিছ বুলি কয়। ই হাওঁফাওঁত হয়। ই কিন্তু মাৰাত্মকভাৱে এই সংচাৰণ হয়, অৰ্থাৎ সংক্ৰামক ৰোগ। গতিকে টিবিটো এইবিলাকৰ আজিকালি ঔষধ ওলাইছে, সুন্দৰ ঔষধ, খালে লগে লগে ই আৰাম হৈ যায়। তাৰপিছত নিউমনিয়াটো হাওঁফাওৰে ৰোগ। আৰু একেদৰে আহিল এতিয়া চিফিলিছ ৰোগ। চিফিলিছ, গনৰিয়া, এইবিলাক ৰোগ অৱশ্যে এইবিলাক ৰোগ অলপ অনুজীৱৰ আক্ৰান্তৰ দ্বাৰাই হয়। এতিয়া এই ৰোগসমূহ কেনেকৈ বিয়পে এই ক্ষেত্ৰতো অলপ আমি গুৰুত্ব দিব লাগিব। এতিয়া এইডছ ৰোগটো এইটো ভাইৰাছজনিত ৰোগ। তাৰপিছত আহিল তোমাৰ কিতাপত দিয়া মতে, আৰু কি ৰোগ দিছে কিতাপত দিছে এতিয়া বিশেষকৈ এইখিনিকেই ইয়াত দিছে। ডিচেণ্ট্ৰিৰ কথা কৈছে, অলপ ডায়েৰিয়াৰ কথা কৈছে। ডিচেণ্ট্ৰি আৰু ডায়েৰিয়াৰ ক্ষেত্ৰত ডিচেণ্ট্ৰিটো পেটকামৰ হাগনি, এটা আৰ্দ্ৰ পানীৰ দ্বাৰা হয়। আৰু এইটো কিছুদিন গ'লে প্ৰথম অৱস্থাত হাওঁ বিজল পৰে, তাৰপিছতে তেজ আহিবলৈ ধৰে। তেজ অহা ষ্টেজটো অলপ ভয় লগা ষ্টেজ। গতিকে আমাৰ অসুখটো আৰম্ভ হোৱাৰ লগে লগে ঔষধ খালে আমাৰ এসপ্তাহৰ ভিতৰত আমাৰ আৰাম হৈ যায়। ঠিক সেইদৰে ডায়েৰিয়াটো অৱশ্যে অলপ ভয় লগা। ডায়েৰিয়া হঠাতে হয়, পনীয়া পায়খানা হয়, আৰু চাউল ধোৱা পানীৰ দৰে পায়খানা। দুবাৰ বা এবাৰ গ'লে শৰীৰৰ পৰা আমাৰ যি পানীভাগ থাকে, এই পানীভাগ নাইকিয়া হৈ যায়। সেয়েহে আমি ডায়েৰিয়া হোৱা মাত্ৰকে আমি পানীৰ ঘোল বনাই ল'ব পাৰোঁ, ঘৰতে বনাই ল'বও পাৰি। চেনি অলপ, নেমুৰ ৰস অলপ, এক গিলাচ পানীত আমি কম পৰিমাণে নিমখ লৈ, মাটিমাহ এটামানৰ পৰিমাণৰ নিমখ আমাৰ এগিলাচ পানীত এনেকৈ 1 লিটাৰমান বনাই লৈ আমি সেইটো খাব লাগে। শৰীৰত পানীৰ পৰিমাণটো কমি যাব দিব নালাগে। এতিয়া এই ক্ষেত্ৰত ORS কিনি খাব পাৰি, ORS পায়। এতিয়া লগতে ঔষধো খাব লাগে লগে লগে। ঔষধটো খোৱাৰ লগে লগে যথেষ্ট দুৰ্বল হোৱা যায়। সেইকাৰণে ORSটো খাব লাগে। পানীটো নোহোৱা হৈ গ'লে শৰীৰটো দুৰ্বল হৈ যায়। আৰু এইটো আৰম্ভণিৰ অৱস্থাত আগতে আমাৰ চিকিৎসা বিজ্ঞানৰ উন্নতিৰ যেতিয়া বিশেষ হোৱা নাছিল, তেতিয়া ডায়েৰিয়াত অৱশ্যে আমাৰ যথেষ্ট মানুহৰ মৃত্যু ঘটাও দেখা পোৱা গৈছিল। কিন্তু এতিয়া আজিকালি নহয়। এতিয়া আজিকালি ঔষধ থাকেই, হঠাতে সেনেকুৱা হ'লে ঔষধ খোৱা যায়, ORS খোৱা যায়, আৰু লগে লগে আৰাম পোৱা যায়। আৰু খাদ্যৰ ক্ষেত্ৰত অৱশ্যে সাৱধান হ'ব লাগে। ইয়াৰ উপৰিও আমাৰ বিশেষকৈ ৰাগিয়াল দ্ৰব্যৰ যিটো প্ৰভাৱ, এই ৰাগিয়াল দ্ৰব্য গ্ৰহণৰ ফলত আমাৰ মানুহৰ শৰীৰ যথেষ্টভাৱে বিনষ্ট হৈছে। দিনে দিনে ৰাগিয়াল দ্ৰব্যটোক উপকাৰী বিষ বুলি কৈছে। গতিকে ইয়াক সেৱন কৰাৰ ফলত আমাৰ মানৱ শৰীৰৰ যথেষ্ট ক্ষতি সাধন হৈছে। গতিকে ৰাগিয়াল দ্ৰব্যটো একেবাৰে বৰ্জনীয়। তোমালোকে এই ক্ষেত্ৰত সাৱধান হ'বা। আৰু লগতে এই ৰাগিয়াল দ্ৰব্যৰ ক্ষেত্ৰত তোমালোকে কিছু পৰিমাণে আনক বুজাবলৈও চেষ্টা কৰিবা। এতিয়া এই ডিচেণ্ট্ৰিৰ ক্ষেত্ৰত অৱশ্যে শিশুসকলৰ ঠাণ্ডাৰ সময়ত, 2.5 বছৰৰ তলৰ শিশুৰ ঠাণ্ডাৰ সময়ত এটা বগা পায়খানাৰ, তেলুৱা পায়খানা, ডায়েৰিয়া এটা হয়। এইটো ডায়েৰিয়াত অৱশ্যে ভয় কৰিবলগীয়া একো নাই। মাকৰ গাখীৰটো খাই থাকিলেই হ'ল, মাকে বাছি খাব নালাগে। আমাৰ আকৌ গাঁৱলীয়া অঞ্চলত মাকক বাছি খাবলৈ দিয়া হয়। এইটো বাছি খাব নালাগে। এইটো বিশেষ ঔষধৰ কথা নাই, মাকৰ গাখীৰেই ঔষধ। গতিকে সেইটো বগা পায়খানা, ডায়েৰিয়া হঠাতে ৰাতি 12টামান বজাত হৈ যায়। এইটো 2.5 বছৰৰ তলৰ শিশুৰ হয়। গতিকে ডিচেণ্ট্ৰি, ডায়েৰিয়াৰ ক্ষেত্ৰত এইখিনিয়ে, কিতাপত এই বিষয়েই কৈছে। এতিয়া এইকেইটা দিনত তোমালোকে খেলা ধূলা কৰিবলৈ নাযাবা, খেলা ধূলা নকৰিবা। প্ৰয়োজন সাপেক্ষে তোমালোকে ব্যায়াম অলপ ঘৰতে কৰিব পাৰা। আমাৰ টিভিত দেখুৱাই আছে এই ব্যায়াম, অনুলোম বিলোম, কপালভাতি, এনেধৰণৰ ব্যায়াম ঘৰতে কৰিবা। ব্যায়ামৰ দ্বাৰা আমাৰ শৰীৰত ৰোগমুক্ত কৰিব পাৰি। এতিয়া যোগৰ দ্বাৰা আমাৰ শৰীৰত ৰোগমুক্ত কৰিব পাৰি। যোগ দিৱসত এই বিষয়ত কোৱা হৈছে। আৰু এই যোগ 2 প্ৰকাৰৰ আছে। এটা হ'ল হঠ যোগ, এটা হ'ল ৰাজযোগ। হঠ যোগত আমাৰ ব্যায়াম শাৰীৰিক অংগৰ দ্বাৰা ব্যায়াম কৰা হয়। আৰু ৰাজযোগত আত্মা পৰমাত্মাৰ
মিলন ঘটোৱা হয় আৰু যোগ মানে হ'ল মিলন। গতিকে এই ধৰণে আমি যোগ কৰিলে আমাৰ শৰীৰ ঠিকে থাকিব, কোনো বেমাৰে আমাক আক্ৰমণ কৰিব নোৱাৰিব। খাদ্য ভালে ৰাখিলে, আমি শতগুণী খাদ্য খালে আমাৰ শৰীৰত যথেষ্ট ইমিউনিটি বাঢ়িব, অসংক্ৰামতা বাঢ়িব, কোনো বেমাৰে আক্ৰমণ কৰিব নোৱাৰিব। বেমাৰৰ লগত আমাৰ শৰীৰে যুদ্ধ কৰি যুদ্ধত আমাৰ শৰীৰ জয়ী হ'ব। গতিকে এইখিনিয়েই কথা। এই চেপ্টাৰটো তোমালোকে ভালদৰে খৰচি মাৰি পঢ়িবা, বহুত গুৰুত্বপূৰ্ণ বিভাগ। তোমালোকৰ আজি এই বিষয়ত কিছু পৰিমাণে গুৰুত্বপূৰ্ণভাৱে পঢ়িলে ভৱিষ্যতৰ জীৱনত তোমালোকৰ যথেষ্ট কাম আহিব। এইখিনিকে কৈছোঁ। কিবা প্ৰশ্ন থাকিলে তোমালোকে মোক সুধিব পাৰা। ধন্যবাদ।